হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ মাজত আহিছোঁ এটা বিষয় লৈ, বেংক একাউণ্ট আৰু আধাৰ কাৰ্ড লিংকৰ বিষয় লৈ। আপোনালোকে ইতিমধ্যে বেংকত ডকুমেণ্ট জমা দিছে বা EKYC CSP থ্ৰু আপোনালোকে যি ফিংগাৰ দি ডকুমেণ্ট জমা দিছে ব্ৰাঞ্চত। বেংক একাউণ্ট আৰু আধাৰটো লিংক হৈছেনে নাই আপোনালোকে খুব চিন্তিত থাকে। প্ৰায় ভাগত আপোনালোকে দোকানত যায় বা বাৰম্বাৰ বেংকত গৈ সুধিবলগীয়া হয় আপোনালোকে বস্তুটো লিংক হ'ল নে নাই। সেইটোৰ বিষয় লৈ মই আজি আপোনালোকক ক'ব বিচাৰিম যে আপোনালোকে ঘৰতে বহি আপোনালোকৰ মোবাইলত বস্তুটো চেক কৰিব পাৰিব যে বেংক একাউণ্ট আৰু আধাৰটো আপোনালোকৰ লিংক হৈছে নে নাই। আপোনালোকৰ নিজৰ ল'ৰা ছোৱালীৰ মোবাইলৰ থ্ৰু আপোনালোকে চাব পাৰিব বস্তুটো। আপোনালোকৰ বেংকত যোৱাৰ প্ৰয়োজন নাই। আগত চাই লওক, চোৱাৰ পিছত যদি হৈ যায় তেতিয়াহ'লে যোৱাৰ কোনো প্ৰয়োজন নাই। মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম বস্তুটো কেনেকুৱা আপোনালোকে চেক কৰিব নিজৰ মোবাইলত ঘৰতে বহি। এতিয়া মই দুটা চেক কৰি দেখুৱাম। এটা হ'ল চেক হ'লে মানে আপোনাৰ লিংকটো যদি হয় তেতিয়াহ'লে কেনেকুৱা দেখা যাব, আৰু লিংকটো যদি নহয় কেনেকুৱা দেখা যাব। সেইকাৰণে কৈছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। মই দুটা চেক কৰিম, এটা লিংক হোৱা আৰু এটা লিংক নোহোৱা। তেতিয়াহ'লে আপোনালোকে বুজি পাব। বলক মোৰ লগত মোবাইলৰ স্ক্ৰীণত বস্তুটো স্কিপ নকৰিব, ভিডিঅ'টো স্কিপ কৰিলে বুজি নাপাব। মই ধুনীয়াকৈ লাহে লাহে বুজাই দিম। মোৰ লগত বলক মোবাইলৰ স্ক্ৰীণত। বন্ধুসকল, মই আহিলোঁ মোবাইলৰ স্ক্ৰীণত। মোবাইলৰ স্ক্ৰীণত আহি আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। মই ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ। ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰাৰ পিছত ইয়াত আপোনালোকে লিখিব, মই আৰম্ভ কৰাৰ আগত এটা অনুৰোধ কৰিম আপোনালোকক, যদি আপোনালোক মোৰ চেনেলত নতুন আহিছে প্লিজ ফ'ল' কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বলক আৰম্ভ কৰোঁ, দেৰি নকৰোঁ আপোনালোকক। ইয়াত লিখিব, মই আগতে হেৰি কৰিছিলোঁ যে মোৰটোত অট'মেটিকলি আহি আছে। ইয়াত লিখিব AADHAR আধাৰ লিংক বেংক ষ্টেটাছ। আপোনালোকে এনেকুৱা লিখি চাৰ্চ কৰিব। আৰু এটা কথা ক'ব বিচাৰিম যে কোনোবা ইয়াত ক'ব যে আমি UIDটো গৈ চাব পাৰোঁ। য়েছ, আমি UIDত আগত চাব পাৰিছিলোঁ, বৰ্তমান নোৱাৰি। UIDত যিটো ছাইট আছে আধাৰ ছাৰ্ভিচৰ, তাৰ পৰা এই বস্তুটো আধাৰ লিংক বেংকৰ লগত যিটো লিংক আছে এই বস্তুটো ৰিমুভ কৰি দিছে। UIDত গৈ আগত আমি চেক কৰিব পাৰিছিলোঁ, এতিয়া নোৱাৰোঁ। এতিয়া ডাইৰেক্ট আপোনালোকে এনেকুৱা লিখি ব্ৰাউজাৰত সোমাই আহিব। চবৰ আগত স্ক্ৰল ডাউন কৰিব নালাগে, চবৰ ওপৰত পাব এই বস্তুটো, চেক আধাৰ লিংকেজ ষ্টেটাছ। আপোনালোকে এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱাকৈ আপোনালোকৰ ইণ্টাৰফেচ খোল খাব। 404 হেৰিটো দেখা পাব। আপোনালোকে ইয়াত কি কৰিব, গ' টু মাই আধাৰ, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে সেই আধাৰ আগত যিটো আপোনালোকে আধাৰ ছাৰ্ভিচৰ হেৰিটো যে তাত দেখা পোৱা নাযায়, ইয়াত কিন্তু পাই যাব। ইয়াত চাক দেখা গৈ আছে এইটো, ইয়াত আপোনালোকে এইটোত ক্লিক কৰিব, চেক আধাৰ বেংক চিডিং ষ্টেটাছ। ক্লিক কৰাৰ পিছত ইণ্টাৰফেচ খোল খাইছে নতুন এটা। স্ক্ৰল ডাউন কৰিম মই। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে কি কৰিব, আপোনাৰ আধাৰ নম্বৰটো ইয়াত মাৰিব। মই মোৰটো মাৰি আপোনালোকক দেখুৱাই আছোঁ। আধাৰ নম্বৰ মাৰা হ'ল মোৰ। আধাৰ নম্বৰ মাৰাৰ পিছত ইয়াত এণ্টাৰ দ্য ছিকিউৰিটি কোড। যিটো ছিকিউৰিটি কোড আছে এই তলত আপোনালোকৰ কেপচাৰটো যিটো আছে যেনেকুৱা আছে তেনেকুৱা আপোনালোকে বহাই দিব। হোৱাৰ পিছত আপোনালোকে কৰিব চেণ্ড OTP। চেণ্ড OTP মাৰাৰ পিছত মোৰ মোবাইলত এটা OTP আহিছে। OTPটো মাৰাৰ পিছত ছাবমিট অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা দেখা পাব, যদি আপোনালোকৰ লিংক হৈ আছে, মোৰটো লিংক হৈ গ'ল, কংগ্ৰেচুলেশ্যনছ ইউৰ আধাৰ বেংক মেপিং হেজ বিন ডান। এনেকুৱা দেখা পাব কোনটো বেংকৰ লগত লিংক হৈ আছে, আপোনালোকৰ বেংকৰ নামটো ইয়াত দেখা পাব, কিমানটা বেংকৰ লগত লিংক হৈছে গোটেইখিনি আপোনালোকে ইয়াত দেখা পাব। মই আৰু এটা চেক কৰি দিম, যিজনে 2 মাহ আগত বোলে বেংকত ডকুমেণ্টছ দিছে, ফিংগাৰ দিছে বোলে, EKYC কৰি দিছে, তাৰটো লিংক হ'ল নে নাই 2 মাহ আগত দিয়া, সেইটো মই চেক কৰি দেখুৱাই আছোঁ আপোনালোকক। এইটো বাৰু মোৰ হৈ গ'ল। যদি আপোনালোকৰ লিংক হয় এনেকুৱা দেখা পাব, আৰু যদি লিংক নহয় কেনেকুৱা দেখা পাব সেইটো মই কৰি দেখুৱাই আছোঁ। লগতে থাকক।
আকৌ মই ডাইৰেক্ট সেইটো ছাইডতে আহিছোঁ। অহাৰ পিছত মই তেখেতৰ আধাৰ নম্বৰটো মাৰিম। আধাৰ নম্বৰটো মাৰিলোঁ। আধাৰ নম্বৰটো মাৰাৰ পিছত আপোনালোকে এণ্টাৰ দ্য ছিকিউৰিটি, আকৌ এই কেপচাৰটো বহাব আগৰ দৰে। কেপচাৰটো মাৰিলোঁ। কেপচাৰটো মাৰাৰ পিছত আপুনি চেণ্ড OTP কৰিব। চেণ্ড OTP মাৰাৰ পিছত তেখেতৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP গৈছে। OTPটো মাৰিলোঁ। OTPটো মাৰাৰ পিছত আমি ছাবমিট কৰিম। ছাবমিট অপশ্যনত ক্লিক কৰিম। চাওক, এই আধাৰটো বেংকৰ লগত লিংক হোৱা নাই। এইটো এনেকুৱা দেখা পাব, ইয়ৰ আধাৰ ইজ নট লিংকেড টু বেংক। তে আগৰটো মোৰটো কৰি দেখুৱাইছিলোঁ যিটো লিংক আছে, তে এখেতৰটো লিংক হোৱা নাই। এখেতে কৈছে 2 মাহ হৈছে বেংকত জমা দিয়া, তথাপিতো লিংক হোৱা নাই। তে যদি লিংক নহয় তেতিয়া আপুনি বেংকত গৈ সুধিব পাৰে বা CSPত য'ত আপুনি হেৰি কৰিছে। তেখেতৰ কোৱা মতে বেংকৰ কোৱা মতে প্ৰায় 3 মাহ লাগি যায়। আপুনি আৰু কেইদিনমান অপেক্ষা কৰক মোৰ মতে। তাৰপিছত 3 মাহ পাৰ হৈ যোৱাৰ পিছত আপুনি এবাৰ CSPত গৈ সোধক। তে ইমান খৰদৰ কৰাৰ কোনো প্ৰয়োজন নাই যে আপুনি আজি দিছে, এসপ্তাহ 15 দিন 20 দিন পিছতে আপোনালোকে দৌৰা দৌৰি কৰি সোধা পোছা কৰি সময় নষ্ট কৰি আছে। তে মোৰ মতে কেইদিনমান অপেক্ষা কৰক। এখেতে 2 মাহ হৈছে আৰু এমাহমান বা 15 দিনমান অপেক্ষা কৰাৰ পিছত গৈ সোধাৰ প্ৰয়োজন মোৰ মতে। ধন্যবাদ থাকিল সকলোকে। তে আকৌ মই ক'ব বিচাৰিম, আপোনালোকক অনুৰোধ কৰিছোঁ যাতে আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে প্লিজ ফ'ল' কৰি দিব, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।